কাহৰ কিবা এটা মেডিচিন খুৱাই গাটো মোৰ অলপ আজি বেয়া লাগি আছিলে সেইটো কাৰণে আমাৰ এখেতে ৰাতিপুৱা উঠি ব্ৰেকফাষ্ট বনালে লাঞ্চ ৰেডি কৰিলে আৰু যোনটো লাঞ্চ বনায় তাৰ পৰাই ধৰক টিফিনটোও লৈ যায় চ' ৰাতিপুৱা উঠি দেখিলোঁ তেখেতে পূৰা বনাই আছে চ' আজি ব্ৰেকফাষ্টত আছিলে এগ ফ্ৰাইড ৰাইচ আৰু দিনৰ লাঞ্চৰ কাৰণে আছিলে আলু পাপৰৰ চব্জি আলু পাপৰৰ চব্জিটো খাই মোৰ ভাল লাগে বহুত দিনৰ মূৰত আজি খালোঁ আৰু লেট মি টেল ইউ ইজ এ ভেৰি গুড কুক বহুত ধুনীয়া বনায় চ' খালোঁ দিনত আৰু সঁচাকৈ ইট ৱাজ ৰিয়েলি টেষ্টি আৰু চণ্ডীগড় ছাইডে আপোনাৰ ৰেইনি ছিজন যেনিবা শেষেই হোৱা নাই এদিন দুদিন মূৰে মূৰে বহুত হেভি ৰেইনফল হৈ আছে গাটো অলপমান ভাল পালোঁ চ' ভাবিলোঁ সন্ধিয়াৰ কাৰণে বনাওঁ অলপ পায়স সন্ধিয়াৰ কাৰণে বনালোঁ পায়স আৰু সন্ধিয়া নাস্তা হিচাপে আজি এয়াই খালোঁ আজি এটা কথা ভাবিলোঁ শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত আজিৰ পৰা আপোনাৰ 2 বছৰ 3 বছৰ আগৰ কথা তেতিয়া মই অসমত আছিলোঁ আৰু কিবা এটা কাৰণত মই এটা জেগাত আছিলোঁ য'ত মোৰ লগত ভকত এজনো আছিলে তেখেতৰ বয়স আপোনাৰ 60-65ৰ ভিতৰত আৰু কথাটো মই সেইকাৰণে ক'বলৈ ওলাইছোঁ কাৰণ মানে কিছুমান যে মানুহ যোনবিলাক ইমান ভাল ভাল পদত থাকে এনেকুৱা মানুহবোৰে যেতিয়া কিবা অদ্ভুত কথা কয় সেইবিলাক কথা কিবা শুনিবলৈ ভাল নালাগে আৰু মানে এইবিলাক কথা কি হয় আপোনাৰ ইম্পেক্ট কৰে ছ'চাইটিত এজন ভকতে যেতিয়া কিবা এটা কথা কৈ দিয়ে তো মানুহে ভাবিব হয় ভকতে কৈছেতো কথাটো সঁচাই হ'ব চাগে কিবাটোতো জানে তেখেতে ভাগৱত গীতা পঢ়া মানুহ এনেকৈ কথা যি কথা নকওক কিয় শুদ্ধ কথাই কৈ চাগে হয় নে নহয় তো কথাটো এনেকুৱা আছিল কি আমি কিবা কাৰণত এটা জেগালৈ গৈ আছিলোঁ এটা জেগাত আছিলোঁ তেতিয়া এটা ল'ৰাৰ কথা ওলালে যোনজন ল'ৰা মদাহী হয় আৰু ল'ৰাটোৰ বয়স হৈছে কিবা 28 নে 30 ইয়াৰ্ছ কিবা এটা কৰি আছিলে আৰু কিন্তু বহুত মদ খাই পেলাই মানে মদ খাই মেলি একদম অৱস্থা বেয়া বোলে কেৰিয়াৰ বেয়া হেৰি বেয়া লাইফ বেয়া তো হি এডভাইজড দেট পাৰ্চন যোনে ইমান ভাল এটা পদত আছে তেখেতে এডভাইচ কৰিছে কি এই সেইসোপাক বিয়া পাতি দিব লাগে ভাল হৈ যাব আই ডোণ্ট আণ্ডাৰষ্টেণ্ড দিছ থিং যিহেতু ভকত হয় মোতকৈ বহুত ডাঙৰ হয় মই উত্তৰ নিদিলোঁ মই ভাল কৰিলোঁ নে বেয়া কৰিলোঁ মই নাজানো কিন্তু সেইটো কাৰণে মই ভাবিলোঁ কি আজি এই কথাটো মই শ্বেয়াৰ কৰোঁ মনত কিবা এটা শুধৰণি এটা থাকি গৈছে ইমান সেইটো কাৰণে মোৰ এই 2 বছৰ 3 বছৰ আগৰ কথা হ'লেও যদি মোৰ মনত আছে কোনোবা ল'ৰা যোনবিলাক ড্ৰাগ এডিক্ট হয় ইয়া এলকহলিক হয় যোনে নিজৰ ৰেছপনচিবিলিটি নাজানে এনেকুৱা এটা ল'ৰাক যদি মই বিয়া পাতাই দিওঁ কেনেকৈ ঠিক হৈ যাব হি শুড গো টু দ্য ৰিহেব এনেকুৱা ল'ৰাক ইয়া এনেকৈ যিকোনো মানুহ ল'ৰা হওক ছোৱালী হওক দে নিড আ ৰিহেব নট আ মেৰেজ বিয়াৰ দৰকাৰ নাই সিহঁতক যোনজন ল'ৰাকে যোনজন সন্তানক নিজৰ মাক বাপেকে 30 বছৰলৈ ভাল কৰিব নোৱাৰিলে এইটো কেনেকুৱা ধৰণৰ চিন্তাধাৰা আমি এতিয়াও সেই বলিউডত যোনবিলাক চিনেমা আছে সেইবিলাক চাই শিকিছোঁ নে কি মই নাজানো এজনী নতুনকৈ আহি ছোৱালী এজনী সেইবিলাক কেনেকৈ ঠিক কৰি দিব যদি ঠিক কোনোবাই কৰিব পাৰে কাৰোবাৰ যদি ইমান কোৱালিটি আছে কি মই এজ এ ৱাইফ মই মোৰ 30 years old ড্ৰাগ এডিক্ট এলকহলিক এডিক্ট মোৰ হাজবেণ্ডক মই ঠিক কৰাই দিম তো আই ডোণ্ট ন' বাট আই থিংক এনেকুৱা ভাল ভাল পদত থকা মানুহবোৰে যদি এনেকুৱা মেছেজ দিয়ে ছ'চাইটিক ইট ইজ নট গুড একেবাৰে ভাল কথা নহয় আৰু তাতকৈ ডাঙৰ কথা ছ'চাইটিক ইম্পেক্ট পিছত কৰিব সেই মানুহগৰাকী সেই মানুহজনৰ ল'ৰা ছোৱালীক আগতে ইম্পেক্ট কৰিব মই কথাটো ক'লোঁ সেইকাৰণে কাৰণ মোৰ সেই 2 বছৰ 3 বছৰৰ পৰা কথাটো মানে মই ভাবি আছোঁ কি কিমান ৰং ছ'চিয়েল মেছেজ এটা গৈ আছে ইট শুড নট বি দেয়াৰ কোনোবা যদি মাক বাপেকে ভাবি আছে কি মোৰ ল'ৰাটো মই বিয়া পাতাই দিলে সি ভাল হৈ যাব দেন আই এম চৰি প্লিজ ডোণ্ট ডু দেট আপোনালোকে তেনেকৈ নকৰিব তাক চাগে ৰিহেবৰ দৰকাৰ আৰু কোনোবা যদি মাক বাপেকে ভাবি আছে কি মই মোৰ ছোৱালীক এনেকুৱা ল'ৰালৈ বিয়া পাতাই দিওঁ আৰু সেই ল'ৰাটোৰ লাইফ উদ্ধাৰ হ'ব তেতিয়াও তেনেকৈ নকৰিব কাৰো লাইফ উদ্ধাৰ নহয় আপোনাৰ ছোৱালীয়ে আপোনাৰ বেলেগৰ লাইফ উদ্ধাৰ কৰিবলৈ অহা নাই এইটো মূৰ্খামি হ'ব কি যোনবিলাক মানুহ ইমান জিম্মেদাৰ পোষ্টত থাকে এনেকুৱা ধৰণৰ মানুহে যাতে ভাল কথা কয়
ভাল কথা কোৱা এটা মানে ভাল কথা শুনা আশা থাকে চ' আই ৱাজ শ্বকড when I heard this যদি কোনোবা এতিয়া এনেকৈ ভাবে কি ভকতজন ৰাইট আছিলে আৰু মোৰ চিন্তাধাৰাটো ভুল তেতিয়াহ'লে জনাব পাৰে কমেণ্ট ছেকশ্যনত কিন্তু মোৰ চকুত মানে এইটো একেবাৰে শুদ্ধ নহয় বাই দ্য ৱে স্কিন কেয়াৰ নামত মোৰ যে বহুত এলাহ লাগে আজি চাগে নাই কমেও 3 মাহৰ মূৰত এই এল'ভেৰা জেলটো মই লগাইছোঁ হেংগত ইয়াৰ এক্সপায়াৰ ডেট অহা নাছিল চ' আজি বহুত দিনৰ মূৰত লগালোঁ তললৈ ছোৱালীক লৈ পেলাই অলপ ওলাই যাওঁতে দেখা পালোঁ কেইটামান পাপি কি মৰম লাগিছে চাৰিটাই বেলেগ বেলেগ কালাৰ এই যে মাজত এইটো আছে ব্ৰাউন কালাৰটো কি ধুনীয়া চাওকচোন মোৰ যে বহুত মৰম লাগিছে কালাৰটো অলপ ইউনিক বহুত ধুনীয়া লাগিছে মোৰ ছোৱালীয়ে আকৌ চিনি পায় এইকেইটাক মানে তাই সন্ধিয়া খেলিব আহে যে তো সিহঁতৰ লগত মানে চিনাকি হৈ গৈছে তাই মোক দেখাব আনিছিলে আৰু আজি ডিনাৰত আছে পৰ্ক আৰু পৰ্কো আমাৰ এখেতে বনাব কাৰণ তেখেতে মোক কৈছে তোমাৰ গাটো ভাল পাইছেহে মাত্ৰ বনাব নালাগে বাঁহৰ গাজটো আমি অসমৰ পৰা আনিছিলোঁ ন এয়া কাৰ্বি আংলঙৰ বাঁহৰ গাজ য়েছ কাৰ্বি আংলঙৰ বাঁহৰ গাজ পাঞ্জাৱৰ বিলাহী আৰু এয়া পাঞ্জাৱৰ গাহৰি আচৰিত নহ'ব অসমত পাঞ্জাৱৰ গাহৰিয়ে যায় পাঞ্জাৱ নে চণ্ডীগড় বাৰু এইটো কি কৰিছা এই গাহৰিত তেল ভাজি পেলাই তেল উলিয়াইছোঁ এই তেলতে ভাজিম আৰু অলপ মিঠাতেল দিবানে নালাগে এয়া অলৰেডি তেল ওলাইছে মিঠাতেল নিদিয়া আৰু ইয়াতে ভাজিবা ৰাতি অলপ চটলৈ ওলাই গ'লোঁ সেয়া এতিয়াও সেই বিজুলী মাৰি আছে চাগে আকৌ বৰষুণ দিব নেকি বিজুলী আহিবা আহি গৈছিলে আইয়া বিজুলী আহিবা বিজুলী আজি ৰাতিপুৱাৰ পৰাই বতৰটো বহুত ধুনীয়া আৰু এনেকৈ গোটেই দিনটো পাৰ হ'ল আজিৰ কাৰণে ইমানতে গুড নাইট টু এভৰিবডি আশা কৰিলোঁ আমি আকৌ লগ পাম ইমান কাৰণে চোৱাৰ কাৰণে থেংক ইউ